ভালনে সবৰে খবৰ খাতি বিহুৰ বতৰ এতিয়া বিহুৰ বজাৰ কৰিব লাগে ঠিকছে কাপোৰ বিহুৰ গিফ্ট দিবা লাগে মানুহবিলাক আপা চলি গেলা গেঞ্জি ছোৱালী মানুহবিলাক কুৰ্তা চাদৰ মেখেলা এটা মই আজি দেখাম হেৰি কি বুলি কয় গামখাৰু আৰু অসমীয়া গহনাৰ কিছুমান খাৰু যিখিনি মানে মোৰ তাতে আছে অসমীয়া গহনাৰ খাৰু এটা ষ্টন থকা আহে এটা মিনা কৰা আহে এতিয়া ইয়াতে আছে প্ৰথম খাৰুটো এইটো কি বুলি কয় এইটো মিনা কৰা উঠা মিনা বুলি কয় ষ্টনৰ নিচিনা লাগে অলপ দেখাত উঠা মিনা আৰু 24 সাইজৰ আৰু বেলেগ বেলেগ সাইজৰ আহে ৰেড কালাৰ এইবিলাকত হেই কি বুলি কয় গোল পলিশ কৰা আছে এইটো এটা মিনা কৰা এইটো হে একে ৰেড কালাৰত মিনা কৰা গোল পলিশ খাৰু যে মই দেখাই আছো কোনটো খাৰু ভাল লাগছি কোনটো বেয়া লাগছি কমেন্ট কৰি ক'ব না মোক ভাল লাগিব এতিয়া মই তাৰমানে আৰু নতুন নেক্সট টাইম বজাৰত যাওঁতে মানে নতুন কালেকশ্যন আনোতে মই ক'ব পাৰিম কোনটো খাৰু মানে যদি যিটো খাৰু বেছি ভাল লগা বুলি কয় সেইটো বেছিকৈ আনিম এইটো খাৰু গামখাৰু ইয়াতে জাপি লৈ থকা হেৰি কি বুলি কয় ৰোৱনীৰ ফটো আছে এইটো 1 2 3 4 5 পাঁচটা শিলিখা থকা এইটো গামখাৰু এইটো এটা বিহুৰ বতৰত বহুত ডিমাণ্ড বিহুত আপোনাৰ মানে পাটৰ কাপোৰ বা মুগাৰ কাপোৰৰ লগত বিশেষকৈ বঢ়িয়া লাগে পিন্ধাৰ পিছত এইটো এটা সবতকৈ বেছি চলা হেৰি গামখাৰু ষ্টনৰ গোল্ডেন কালাৰ ষ্টনৰ মোৰ তাতে থকাবিলাক চব গোল্ডেন কালাৰে সিলভাৰ কালাৰৰ মোৰ তাতে হেৰি নাই মানে সিলভাৰ কালাৰ মাত্ৰ যে দেখাইছিলোঁ গামখাৰু সিলভাৰ থকা আছে কিন্তু গোল্ড বেছ গোল্ডেন কালাৰত ষ্টনৰ কাম কৰা পিংক আৰু হোৱাইট ষ্টন থকা গামখাৰু নেক্সট এইটো একে সিলভাৰৰ মিনা সিলভাৰ কালাৰ কৰা আছে মিনা কৰা আছে গোল্ডেন কালাৰত এইটো আপোনাৰ 1 2 3 4 5 6 7 সাতটা শিলিখা থকা বৰ্তমান সবতকৈ বেছি মানুহে বিচাৰা সাতটা শিলিখা থকা আৰু পিন্ধাৰ পিছত বিৰাট ধুনীয়া দেখা এইটো খাৰু এতিয়া মাৰ্কেটত বিৰাট ডিমাণ্ড মই কিবাকে কালি 2 পিচ পাইছোঁ এতিয়া নাপায় আৰু ইয়াৰে এটা 11টা শিলিখা টকাও আহে সেইটো আনো কিন্তু বৰ্তমান 7টা শিলিখা টকাটোহে আছে গামখাৰু মই পিন্ধি পেলাই দেখাইছোঁ এইটো কিন্তু ৰঙা খাৰু পাত মই খুলবা নললো কাৰণে পিন্ধি আছোঁ কিন্তু এইটো গামখাৰু বিৰাট ধুনীয়া লাগে পিন্ধাৰ পিছত গামখাৰুৰ ব্লগ বনাই থকাৰ মাজত মোৰ ফ্ৰেণ্ড আহিল অৰ্পণা তাই মোৰ স্কুলৰ ফ্ৰেণ্ড মই কৈছোঁ তোকো দেখাওঁ ভিডিঅ'ত তাইও একডাল গামখাৰু ল'লা মোৰ তাৰ পৰাই বিহু বুলি তাই বোলে গিৰাকে বোলে গিফ্ট দিছি বিহু বুলি ভালে হ'ল মোৰো বিক্ৰী হ'ল তাৰপিছত অৰ্পণা কিবা কওঁ হাই হাই গামখাৰু পাত খুবেই বহুত ধুনীয়া অম্ৰপালিলৈকে আহিলে হ'ল আৰু এইডাল লৈ গ'লে হ'ল আৰু মই কমতে দিছোঁ কমতে দিছে বহুত কমতে দিছে আপোনালোকতো আৰু কমতে দিব মোৰ লগ বুলি অলপমান বেছিকৈ ল'লে মই বেছি কমত দিছোঁ তাইক মই আৰু কমত দিছোঁ বেলেগ কাষ্টমাৰকে কমত দিওঁ লগৰ ৰাতিৰ কাৰণে আপোনালোকক আৰু কমত দিব আপোনালোকে আহক আৰু এইবিলাক কৰি লৈ যাওক এইমাত্ৰ অৰ্পণাই নিয়া খাৰু পাত মই দেখাই দিওঁ ইয়াৰে এটাটো বেলেগ পিচ গোল্ডেনত এনেকৈ উঠা মিনা কৰা আছে ৰেড কালাৰৰ 4টা হেৰি আছে কি বুলি কয় শিলিখাতকৈ অলপমান সৰু আৰু এইটো চাইজটো সৰু ন খাৰুটোৰ সৰু চাইজ মৰম লাগে ডেইলি ইউজ মানে ধৰক সৰু সুৰা পাৰ্টি বিয়া চিয়া মানে চবতে পিন্ধি যাব পাৰি তাৰপিছত এইটো খাৰু অকল গোল্ডেনৰ গামখাৰু ইয়াতে অকল গোল্ডেন ইয়াতে সিলভাৰ কাম কৰা নাই গোল্ডেন গামখাৰু সাইজটো সৰু শিলিখা আছে 3টা শিলিখা লাষ্ট এইটো খাৰু দেখাওঁ এইটো খাৰু তেতিয়া দেখুৱাটো নিচিনাই পিংক আৰু হোৱাইট ষ্টনৰ কিন্তু ডিজাইনটো অলপ বেলেগ প্ৰথমতে দেখুৱা পিংক হোৱাইট ষ্টনটোতকৈ এইটো অলপ ডাঙৰ সাইজটো অলপ বহল
দেখিবলৈ বিৰাট মৰম লগা আনকমন ডিজাইন। আজি গামখাৰুৰ ওপৰত ব্লগ বনালোঁ। এইকেইদিন বিহুৰ টাইম, বিহুৰ ছিজন, সেইকাৰণে গামখাৰু হওক, অসমীয়া গহনা ছেট এইবিলাকৰ ওপৰত ব্লগ বনাই আছোঁ। আৰু ছেকেণ্ড কথা, বাহিৰত যাব সময়ো পোৱা নাই, বাহিৰত যাই ব্লগ বনাবৰ ইচ্ছা আছে। বাহিৰত মানে ব্লগ বনালে বেছি ভাল হয়, অলপ চিনাৰী টিনাৰী কিবা কিবি দেখাত। আৰু দোকানত এতিয়া বাহিৰত ফেচ ৱাছ চেম্পু কেইটাই দেখি এতিয়া উপায় নাই। মোৰ এতিয়া পিছফালে এখন কিবা স্কিন এখন টানি ল'লেওতো কেনেবা দেখা হ'ব না, কাষ্টমাৰ আহি থাকে। সেইকাৰণে উপায় নাই আৰু চাই থাকিব আৰু। তাৰপিছত বেলেগ গহনা বনাম। এতিয়া অসমীয়া গহনাৰ এটা কম দামী গহনা আহে নহয়, 300-400 ইমান মানৰ, সেইটোৰ ওপৰতো মই ভিডিঅ' বনাই আছোঁ। তাৰপিছত যেতিয়া টাইম পাম তেতিয়াই বাহিৰত যাই ভিডিঅ' বনাম। আৰু আজিৰ ভিডিঅ'টোত মই কেইটা গামখাৰু দেখালোঁ, মানে কেইপাত গামখাৰু দেখালোঁ, কমেণ্ট কৰি ক'ব। যোনে শুদ্ধ উত্তৰ দিয়ে তাক মই এটা সৰু গিফ্ট দিম। কিন্তু গিফ্ট দিবা মই ঘৰত নাযাওঁ, আমাৰ দোকানত আহিব লাগিব। সেইকাৰণে নলবাৰীৰ মানুহে উত্তৰ দিলে ভাল হ'ব। দোকানত আহিলে মই এটা সৰু গিফ্ট দিম, এখনিমানটি। গিফ্টটো কি এটা নকওঁ। ঠিক আছে, এতিয়া বাই বাই।